আজি 26তম বড়োলেণ্ড মাৰ্টিয়াৰ্ছ মেমৰিয়েল ট্ৰফি পানেৰীত আয়োজন কৰা হৈছে আৰু এই খেলখন আহি আজি মানে 26 বছৰ পাইছেহি। তো নিখিল বড়ো ছাত্ৰ সন্থা পানেৰী আঞ্চলিক কমিটি, ৰিজনেল স্পৰ্টছ এছ'চিয়েশ্যন আৰু লগতে ইয়াৰ যি ৰিচেপশ্যন কমিটিয়ে যি উদ্যোগ লৈছে সেই উদ্যোগক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা শলাগ লৈছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক আৰু জিলা পৰ্যায়ত সদায় এটা পদক্ষেপ আছেই যে আমাৰ এই জাতিৰ সংগ্ৰামৰ কাৰণে, জাতীয় অস্তিত্ব জীয়াই থকাৰ কাৰণে যিসকলে নিজৰ জীৱন ত্যাগ কৰিলে, নিজৰ মানে জীৱন ত্যাগ কৰি পেলাই যিসকল শ্বহীদ হৈ গ'ল, তেওঁলোকৰ সন্মান জনাই পেলাই তেওঁলোকৰ যি মূল্য, জীৱনৰ যি মূল্য, তেওঁলোকে যে জাতিৰ হকে কাম কৰিছিল, নিজৰ জীৱন ত্যাগ কৰিছিল, সেই ত্যাগৰ বিনিময়ত আমি আজি জীয়াই থকা যিবিলাক বড়ো ৰাইজ আছে, বড়ো সমাজ আছে, আমি তেওঁলোকৰ যিখিনি কৰি যোৱা বা পথ দেখাই যোৱা যিখিনি কাম, সেই কামখিনি সমাজৰ মাজত বা নৱপ্ৰজন্মৰ ওচৰত আমি কেনেকৈ প্ৰচাৰ কৰি পেলাই সেই কামবিলাক বা সেই কৰণীয়বিলাক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, তাকে আমি এটা প্ৰচেষ্টা ৰাখিছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পেলাই এটা খেলৰ যোগেদি, খেলৰ মাধ্যমেদি আমাৰ উঠি অহা প্ৰজন্মক এটা স্ক'প দি ইয়াত এটা মানে কম্পিটিশ্যন পাতি পেলাই তেওঁলোকক বিশ্বৰ দৰবাৰত বা ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ লৈ যাব পাৰোঁ, ইয়াৰে এটা পদক্ষেপ। আৰু আমি বিশ্বাস কৰোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা বা বিভিন্ন দল সংগঠনে যেনেকুৱাকৈ ফুটবলৰ দিশত মানে প্ৰচেষ্টা হাতত লৈছোঁ, সি আমাৰ ৰাজ্যৰ কাৰণে বা বড়োলেণ্ড অঞ্চলৰ কাৰণে বা ৰাষ্ট্ৰৰ কাৰণে এটা বৃহৎ পদক্ষেপ হয়। আৰু ইয়াৰ দ্বাৰা বিভিন্ন অঞ্চলত থকা আমাৰ যি নৱপ্ৰজন্ম, উঠি অহা যিখিনি টেলেণ্টেড আৰু স্কিল ইউথ, তেওঁলোকে নিশ্চয় নিজৰ যি কেৰিয়াৰ এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিব আৰু বিশ্বৰ দৰবাৰত বিশ্বমানৰ যি খেল, সেই খেলত নিজকে প্ৰতিযোগিতাত তেওঁলোকে ভাগ ল'ব পাৰিব। যেনেকুৱা আমি দেখা পাইছোঁ যে যমুনা বড়ো আৰু শিৱ থাপাই সেইদিনাখন মানে বিশ্ব চেম্পিয়নশ্বিপ তেওঁলোকে খেলিছে বা জিকিছে। তাত এটা নিউজ বনোৱা হৈছে যে বক্সিং ডে অসমৰ কাৰণে এইটো গৌৰৱৰ দিন। তো আমিও বিচাৰোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা বা অসমৰ যিখিনি জনগণ আছে, সকলোৱে যদি এনেকুৱা এটা দিন আহক যে অসমৰ কাৰণেও মানে এটা ফুটবল ডে আমি গৌৰৱে আমি ক'ব পাৰোঁ। তো এনেকুৱা দিন আমি বিচাৰোঁ আৰু ইয়াৰ কাৰণে এই প্ৰচেষ্টা প্ৰতি বছৰে আমি লোৱা হৈছে আৰু এইটো ৰাইজেও আঁকোৱালি লৈছে।